আমাৰ UPPL আৰু বিজেপি দলৰ পৰা টোটেল 112জন লিডাৰ কৰ্মীসকলে আমাৰ BPF দলৰ যোগদান কৰিছে। UPPLৰ বহুত লিডাৰ আছে, বিজেপিৰো লিডাৰসকল আছিল ডিষ্ট্ৰিক্ট পৰ্যায়ৰ। টোটেল 112জন আমাৰ দলত জইনিং কৰিছে। খুব ভাল লাগিছে, আমি ৱেলকাম কৰিছোঁ, আমি আদৰিছোঁ। যিটো আমাৰ BPF দলৰ আদৰ্শ নীতি এইবিলাক ভাল পাই পেলাই সিহঁতে একেলগে কাম কৰিবলৈ আহিছোঁ, সেইকাৰণে আমি মনটো খুব ভাল লাগিছে। তো মেক্সিমাম কোকৰাঝাৰ, চিৰাং আৰু গোসাইগাঁৱৰ আছে। আৰু মই যিখিনি শুনিবলৈ পাইছে বহুত UPPL কৰ্মী বা নেতাসকলে আৰু যোগদান কৰিব, এই কথাটো মই গম পাই আছোঁ। যেন আমি জাগা দিম, আমাৰ উদ্দেশ্য এটাই, আমি সকলোকে কাম কৰিবলৈ সুবিধা দিম, এইটো স্পষ্ট। আৰু উদ্দেশ্যটো হ'ল BTC বনাব লাগে, BTCটো ভাল বনাব লাগে, BTCটো উন্নয়ন হ'ব লাগে। সকলো জাতি জনগোষ্ঠী মিলি পেলাই আমি একেলগে শান্তি বজাই ৰাখি কাম কৰিব লাগে, এইবিলাক আমাৰ উদ্দেশ্য। তো এইখিনি কথা আজি চন্দন ব্ৰহ্ম ডাঙৰীয়াৰ লিডাৰশ্বিপত টোটেল 112জন আৰু আমাৰ UPPLৰ এক্সিষ্টিং MLA ভূপেন বড়ো, চবে জানে, পদচাপৰে চবে জানে। আপোনালোকে আজি UPPLৰ এক্সিষ্টিং MLA আমাৰ দলত সোমাইছে, আমি ৱেলকাম কৰিছোঁ। আমি স্পেচ টিম কাম কৰিবলৈ আমি সুবিধা দিম, চবকে লৈ পেলাই আমাৰ কাম কৰিব ইচ্ছা আছে। সকলো জাতি লৈ পেলাই আমি কাম কৰিব ইচ্ছা আছে, আমি কাম কৰিব ইচ্ছা আছে। বহুত বহুত ধন্যবাদ আমাৰ চন্দন ব্ৰহ্ম ডাঙৰীয়ালৈ পুষ্প আদৰণি আমি কৰিছোঁ, আমি জনাইছোঁ। আৰু UPPLৰ MLA আমি পুষ্প আদৰণি জনাইছোঁ আৰু তেখেতক নিজৰ আসন বিনয় কবিৰঞ্জন ব্ৰহ্ম কবিৰঞ্জন जोंनि मनोरंजन बिथां खावलायबाय। बिनि उनाव दङ बिनायसा ब्रह्म, एक्स-DFB बिनायसा ब्रह्म